কোৱা হয় যদিহে সংসাৰ মৰুভূমি তেন্তে সংগীত তাত হৈ পৰে সম্বৰ ভাষা বুজি নোপোৱা যদিও সংগীত বুজি পায় সংগীতৰ জগতখনৰ পৰিসৰ অতি বিশাল এই বিশাল ক্ষেত্ৰখনত শ্ৰোতাৰ ধাৰাবাহিকভাৱে প্ৰিয়জন হৈ থকাটো বৰ কঠিন কাম কিন্তু আমাৰ জুবিন দা এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম জুবিন দা হৈছে এনে এজন শিল্পী যাৰ কণ্ঠত বৰষে অমৃত সুৰ যাৰ গীতত জীৱনৰ আশা হেৰুৱাজনেও জীয়াই যাবলৈ উৎসাহ পায় তেওঁ জগতলৈ সংগীতৰ এনে এক ট্ৰেণ্ড আনি থৈ গ'ল যি হয়তো মানৱ জাতিৰ নিষেধ নোহোৱা পৰ্যন্ত চলি যাব কিন্তু এই বৰেণ্য ব্যক্তিজন বৰ্তমান আমাৰ জীৱনত নাই মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে বিশ্বাসত ল'বলৈ কঠিন যদিও এয়াই সত্য তেওঁৰ শেষ যাত্ৰাত ইমানেই অনুৰাগী আহি গৈছিল যে সেই শেষ যাত্ৰাই লিমকা ৱৰ্ল্ড ৰেকৰ্ডছত ৪ৰ্থ স্থান পায় বুলি আজি পৰ্যন্ত মানুহে জুবিন ক্ষেত্ৰত নিজৰ ঘৰত বা দোকান পোহাৰত তেওঁ ফটোৰ আগত চাকি জ্বলাই তেওঁক মনত কৰে আনকি সোণাপুৰেৰে পাৰ হৈ যোৱা প্ৰত্যেকখন বাছ আজিও 10 মিনিটৰ বাবে হ'লেও তাত ৰখাই মানুহে তেওঁক এবাৰ হ'লেও স্মৰণ কৰে তেওঁৰ জাষ্টিছৰ কামনা প্ৰত্যেকজন অসমীয়াৰ মনত কিন্তু কিয়নো প্ৰত্যেকজন অসমীয়াই তেওঁক সঁচা অন্তৰেৰে ভাল পায় কিন্তু কিয় পায় এনে কি আছিল এই ব্যক্তিজনৰ যে তেওঁ আজি মৰিও অমৰ আজি ডাঙৰ ডাঙৰ বিজনেছমেন পলিটিচিয়ানে আহি জুবিন ক্ষেত্ৰত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে অসমৰ বাহিৰৰ বহুতো ডাঙৰ ডাঙৰ ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰে তেওঁৰ ওপৰত ভিডিঅ' বনাইছে কিন্তু কিয় নমস্কাৰ দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম অসমৰ ওৱান অফ দি মষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চন জুবিন গাৰ্গৰ বিষয়ে এতিয়া মই অলপ আগতে সোধা এই কিয়বোৰৰ উত্তৰ দিয়াৰ আগতে মই তেওঁৰ জীৱনৰ বিষয়ে আৰম্ভণিৰ পৰা আৰম্ভ কৰিব খুজিছোঁ লুইত কণ্ঠ জুবিন গাৰ্গৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত মেঘালয়ৰ তুৰা অঞ্চলত সেই সময়ত তেওঁৰ পিতৃৰ পষ্টিং মেঘালয়ত আছিল তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ পেছাত আছিল এগৰাকী চৰকাৰী বিষয়া আৰু কপিল বৰঠাকুৰ ছদ্ম নামেৰে তেওঁ বহুতো কবিতাও ৰচনা কৰিছিল লগতে তেওঁ আছিল এগৰাকী গীতিকাৰ নাট্যকাৰ আৰু অভিনেতা মাতৃ ইলি বৰঠাকুৰ ৰুচিগতভাৱে আছিল এগৰাকী বহুত ভাল গায়িকা পিতৃ মোহিনী মোহন বৰঠাকুৰৰ মাতৃ অৰ্থাৎ জুবিন দাৰ আইতাকেও বৰ ভাল গান গাইছিল বুলি তেওঁ এবাৰ ইণ্টাৰভিউ এটাত উল্লেখ কৰিছিল লগতে উল্লেখ কৰিছিল তেওঁৰ মাতৃ ইলি বৰঠাকুৰৰ দেউতাকৰ 90 বছৰীয়া হাৰমনিয়ামখন তেওঁৰ ঘৰত এতিয়াও ব্যৱহাৰ উপযোগীৰূপে আছে ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে তেওঁ বংশগতভাৱেও বহুখিনি প্ৰতিভা লাভ কৰিছে কিন্তু কেৱল বংশগতিৰ ফলত লাভ কৰা প্ৰতিভাৰে জানো এজন মহান শিল্পীৰ সৃষ্টি হ'ব পাৰে আৰু ঠিক এইখিনিতে আহি পৰে এটা চাইক'লজিকেল টাৰ্ম চিটুৱেশ্যনিজম এই থিয়ৰীৰ মতে মানুহৰ ব্যৱহাৰিক বিকাশ নিৰ্ভৰ কৰে তেওঁলোকৰ চৌপাশৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত এতিয়া জুবিনদাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে তেওঁ প্ৰায় 3-4 বছৰ বয়সৰ পৰাই তেওঁৰ প্ৰথম শিক্ষা লৈ তথা মাতৃ ইলি বৰঠাকুৰৰ যোগেদি সংগীতৰ জগতখনত ভৰি দিছিল প্ৰথমবাৰৰ বাবে পিছলৈ তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত তবলা আৰু গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া ফ'ক মিউজিক শিকিছিল দেউতাকৰ ট্ৰান্সফাৰৰ সূত্ৰে বহুবাৰ তেখেতৰ স্কুল কলেজৰ তথা ঘৰৰ পৰিৱৰ্তন হোৱাও দেখিবলৈ পোৱা যায় যাৰ ফলত তেখেতে অসমীয়া ইংৰাজীকে আদি কৰি বেংগলী মাধ্যমতো শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল এইখিনিৰ পৰাই হয়তো বিভিন্ন ভাষাত গান গাবলৈ যি কিটিপ লাগে সেয়া তেওঁৰ জীৱনত পৰিস্থিত হৈছিল লগতে জাতি ধৰ্মৰ নিৰ্বিশেষে যে সকলো মানুহ সমান বা সকলো পৰিস্থিতিত কেনেধৰণে খাপ খাব পাৰি এনেধৰণৰ মানসিকতাও সেই আৰম্ভণিৰ সময়ছোৱাৰ পৰাই জাগ্ৰত হৈছে বুলি ক'ব পাৰি এতিয়া এইখিনিত আহি পৰা প্ৰশ্নটো হৈছে যে গানটো বহুতেই গায় কিন্তু কেৱল জুবিনদাৰ গানৰ বাবে মানুহ ইমান বলীয়া কিয় অলপ আগে হয়তো মই আৰু এনে কিছু কিয়ৰ উত্থাপন কৰিছোঁ ইয়াৰ উত্তৰ বহুতো ওলাব পাৰে কিন্তু ইয়াৰ মূল গুৰিত যি আছে সেয়া হৈছে তেওঁৰ পাৰ্চনেল ব্ৰেণ্ডিং যি হৈছে এনে এক প্ৰক্ৰিয়া য'ত নিজৰ ব্যক্তিগত বৈশিষ্ট্যসমূহৰ সহায় লৈ নিজৰ প্ৰতি জনসাধাৰণৰ ইতিবাচক বা পজিটিভ ধাৰণাৰ সৃষ্টি কৰা তথা তাক বজাই ৰখা সহজ ভাষাত ক'বলৈ গ'লে মানুহৰ দৃষ্টিত আপোনাৰ পাৰ্চনেলিটিৰ যি পাৰ্চপেক্টিভ সেয়াই হৈছে আপোনাৰ পাৰ্চনেল ব্ৰেণ্ড এতিয়া জুবিনদাৰ যদি পাৰ্চনেলিটিৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে ই আৰম্ভণিৰে পৰাই আছিল কিছু ব্যতিক্ৰম তেওঁ হয়তো কৃত্ৰিমভাৱে নিজৰ পাৰ্চনেল ব্ৰেণ্ড সৃষ্টি কৰাৰ কোনো প্ৰয়োজনেই হোৱা নাছিল তেওঁৰ জাৰ্ণিটোৱে আছিল এনেধৰণৰ যে সময়ে সময়ে তেওঁৰ এটা ইউনিক পাৰ্চনেল ব্ৰেণ্ড বনি গৈ থাকিল
পিছে এই পাৰ্চনেল ব্ৰেণ্ড যে কেৱল গণ্যমান্য ব্যক্তিসকলৰে থাকে এনে নহয়। আমাৰ সকলোৰে এটা নিজস্ব পাৰ্চনেল ব্ৰেণ্ড আছে। কোনোবাই হয়তো তাৰ ওপৰত সঠিকভাৱে কাম কৰি গৈছে আৰু আন কোনোৱে হয়তো তাৰ আভাসেই পোৱা নাই। ভিডিঅ'টিৰ শেষত আপোনালোকে কেনেকৈ নিজৰ পাৰ্চনেল ব্ৰেণ্ড গঠন কৰিব পাৰে বা তাক শ্বেপ দিব পাৰে সেই বিষয়েও মই আলোচনা কৰিম। কিয়নো পাৰ্চনেল ব্ৰেণ্ডিং আজিকালি ইমানেই ইম্পৰ্টেণ্ট হৈ গৈছে যে মানুহে আন মানুহৰ পৰা সেই ক্ষেত্ৰত সহায় ল'বলৈ গৈ বহুত পইচাও খৰচ কৰা দেখিবলৈ পোৱা যায়। আহক আমি এতিয়া জুবিন দাৰ জীৱনৰ এক্সাম্পল লৈ এই বিষয়ে বুজি লওঁ। 90s সময়ছোৱাত অসমীয়া গীত মাতৰ ঢৌ অলপ কমি আহিছিল। ভূপেন হাজৰিকাদেৱৰ গীত মাতবোৰ কমি আহিছিল আৰু যিসকলে নতুনকৈ গীত প্ৰকাশ কৰিছিল সেই গীতবোৰৰ সোৱাদো আছিল প্ৰায় একেই। আৰু সেই সময়ৰ যুৱ প্ৰজন্মই নতুন সোৱাদ বিচাৰি ৱেষ্টাৰ্ণ মিউজিক বা বলিউডৰ ফালে ঢাল খাইছিল। তেনে সময়তে এনে এজন ব্যক্তি আহিছিল যাৰ নাম হয়তো নল'লে এই আলোচনা আধৰুৱা যেন লাগিব। তেওঁ আছিল জিতুল সোণোৱাল। তেওঁৱে প্ৰথমবাৰৰ বাবে ৱেষ্টাৰ্ণ মিউজিকৰ লগত সংগতি ৰাখি অসমীয়া গীত গাইছিল। গীত গাবলৈ আৰম্ভ কৰাৰ আগতে আমাৰ জুবিন দাই হৈছে কিছু গায়কৰ লগত ইনষ্ট্ৰুমেণ্টছ বজাইছিল আৰু তাৰে ভিতৰত এজন গায়ক আছিল জিতুল সোণোৱাল। তাৰপিছত জুবিন দাই নিজেও গীত গাবলৈ আৰম্ভ কৰিলে আৰু 1992 চনত মুক্তি পালে তেখেতৰ প্ৰথমটি কেছেট অনামিকা। য'ত ৰক, ইণ্ডিয়ান ক্লাছিকেল মিউজিক আৰু অসমীয়া লোকসংগীতৰ এক বিশেষ ধৰণৰ ফিউজন দেখিবলৈ পোৱা গ'ল। অনামিকাৰ মুক্তিৰ পাছতেই সপোনৰ সুৰ, মায়া আদি বিভিন্ন এলবামত দেখিবলৈ পোৱা গ'ল ইণ্ডিয়ান পপ, আছামিজ ফ'ক আৰু ৰোমেণ্টিক বেলেডৰ কম্বিনেশ্যন। সৰল ভাষাত ক'বলৈ গ'লে তেওঁৰ গানত আছিল সুৰৰ লগতে কাহিনীও। আৰু এইখিনিতে তেওঁৰ পাৰ্চনেল ব্ৰেণ্ডিঙৰ প্ৰথমটো ষ্টেপৰ আৰম্ভণি হৈ গৈছিল, য'ত তেওঁ বিচাৰি পাইছিল নিজৰ ক'ৰ আইডেণ্টিটি, যি আছিল অসমীয়া গীত মাতত ৱেষ্টাৰ্ণ টাচ দিয়াৰ লগতে বিভিন্ন ইনষ্ট্ৰুমেণ্টছ যেনে বেছ গীটাৰ, টোকাৰী, দুটাৰা, আনকি কলহ আদি ব্যৱহাৰ কৰি তাক অত্যন্ত আকৰ্ষণীয় কৰি তোলা। যিহেতু অসমীয়া জনতাই জিতুল সোণোৱালৰ গীত মাতৰ লগত কিছু খাপ খাব লৈছিল, তেনে সময়তে এক নতুন সোৱাদ, এক নতুন জোৱাৰ আনি দিছিল আমাৰ জুবিন দাই। তেওঁৰ গীতবোৰত যেন কিবা এটা কানেকশ্যন ফিল কৰিছিল আমাৰ অসমীয়া জনতাই। 1996 চনত তেওঁ মুম্বাইলৈ যায় কিছু নতুন অপৰচুনিটিজৰ সন্ধানত। তাত গৈ 1996 চনতে তেওঁ নিজৰ প্ৰথমটি হিন্দী এলবাম ৰিলিজ কৰে, যাৰ নাম আছিল চান্দনী ৰাত। তাৰপিছত তেখেতে গদ্দাৰ, দিল সে আদিৰ দৰে বহুতো বলিউড চিনেমাত কাম কৰি গ'ল আৰু জনপ্ৰিয় হৈ গৈ থাকিছিল। আনকি 2006 চনত তেওঁ গেংষ্টাৰ চিনেমাত গোৱা য়ালি গানটোৱে গোটেই ভাৰতবৰ্ষক কঁপাই তুলিছিল। তেওঁ ইচ্ছা কৰা হ'লে বলিউডত ৰাজ কৰি থাকিব পাৰিলে হয়, কিন্তু তেওঁৰ আছিল আমাৰ অসমখনৰ বাবে অদম্য প্ৰেম আৰু নিজৰ মানুহখিনিৰ বাবে কিবা এটা কৰাৰ হেঁপাহ, নিজৰ মানুহখিনিৰ মাজত থাকি কিবা এটা কৰাৰ হেঁপাহ। আৰু নিশ্চয়কৈ তেওঁ সেয়া কৰিও দেখুৱালে। তেওঁৰ পাৰ্চনেল ব্ৰেণ্ড এতিয়া বিশ্ববিখ্যাত। এতিয়া তেওঁৰ দৰে আপোনালোকেও নিজৰ পাৰ্চনেল ব্ৰেণ্ড কেনেকৈ ক্ৰিয়েট কৰিব? ইয়াৰ প্ৰথম ষ্টেপটোৱে হৈছে নিজৰ ক'ৰ আইডেণ্টিটি বিচাৰি উলিওৱা, নিজৰ পৰিচয়ক সৃষ্টি কৰা। তাৰ বাবে আপোনালোকে নিজকে কেইটামান প্ৰশ্ন কৰি চাব পাৰে, যেনে মোৰ শক্তি আৰু দক্ষতা কি, বা মই কোনটো ফিল্ডৰ প্ৰতি বেছি আগ্ৰহী, বা মই কি ধৰণে নিজৰ মানুহৰ আগত দাঙি ধৰিব বিচাৰোঁ। এতিয়া জুবিন দাৰ ক্ষেত্ৰত এই কথাটো কিছু ব্যতিক্ৰম হৈ পৰে। তাক যদি চাইক'লজিকেল টাৰ্মত ক'বলৈ যাওঁ তেন্তে তেওঁৰ গাত আছিল এক প্ৰকাৰৰ গিফটেডনেছ। সেইবাবেই তেওঁৰ মাজত আমি বিচাৰি পাওঁ এজন সুৰকাৰ, গীতিকাৰ, গায়ক, নাট্যকাৰ আদি বহুতো গুণ। এতিয়া মই এইটো নকওঁ যে আমি জুবিন দা হ'ব লাগিব। আচলতে কথাটো হ'ল যে আমাৰ সকলোৰে মাজত এক নিজস্ব সুকীয়া ক্ষমতা থাকেই, তাক মাথো বিচাৰি উলিয়াই তাৰ সৎ ব্যৱহাৰ কৰাৰহে কথা।
আৰু সেই দক্ষতা বিচাৰি পোৱা মাত্ৰকে আপুনি ছেকেণ্ড ষ্টেপটোলৈ গতি কৰিব পাৰিব, যি হৈছে নিজৰ লক্ষ্য স্থিৰ কৰা। এতিয়া প্ৰথমতে সেই লক্ষ্য বাছি উলিওৱাটোৱে হ'ব আপোনাৰ বাবে এক প্ৰভাৱশালী পদক্ষেপ। এতিয়া যদিহে জুবিন দাৰ উদাহৰণ দিবলৈ যাওঁ, তেন্তে তেওঁ প্ৰথমে গানক নিজৰ প্ৰফেচনেল জাৰ্ণিৰ আৰম্ভণি হিচাপে বাছি লৈছিল। আৰু যেতিয়া সেই দিশত তেওঁ যথেষ্ট পৰিমাণে সফলতা লাভ কৰিলে, তাৰ পিছত আন দিশবোৰলৈ গতি কৰিছিল। গতিকে আমিও যদি এটা লক্ষ্য স্থিৰ কৰি তাৰ প্ৰতি অহৰহ কাম কৰি যাওঁ, তেন্তে আমিও হয়তো এদিন নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম। এতিয়া আহি পৰে 3 নম্বৰটো ষ্টেপ, যি হৈছে নিজৰ পাৰ্চনেল আইডেণ্টিটিক আৰু অধিক সুকীয়া কৰিবলৈ এক প্ৰকাৰৰ মেছেজৰ প্ৰচাৰ কৰা। আচলতে এই কথাৰ অৰ্থ হৈছে নিজৰ আদৰ্শক স্পষ্টভাৱে আনৰ আগত দাঙি ধৰা, যাতে তেওঁলোকো আপোনাৰ পৰা ইনস্পায়াৰ্ড হ'ব পাৰে অথবা আপোনাৰ পৰা কিবা শিকিব পাৰে। জুবিন দাৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ যে তেওঁ কিদৰে এজন ছ'চিয়েলিষ্ট আছিল। তেওঁ নাছিল কোনো জাতি, নাছিল কোনো ধৰ্ম। তেওঁ ঘেণ্টাও কাকো খাতিৰ কৰা নাছিল। আৰু এনেবোৰ কথাই তেওঁৰ এনেবোৰ বিচাৰি যুৱ সমাজক সময়ে সময়ে উৎসাহ আৰু সাহস জগাই গৈছিল। জয় জুবিন দা বুলি কোৱা যি গান যুৱ সমাজৰ মাজত আজি প্ৰচাৰ হৈ আছে, ইয়ে ইয়াক স্পষ্ট কৰি দিয়ে যে জুবিন দাৰ ছ'চিয়েল মেছেজ বা আদৰ্শৰ মূল্য কিমান। আমিও যদি আমাৰ সৰু চাৰ্কলটোৰ পৰাই এনে কিছু মেছেজ প্ৰচাৰ কৰিব খোজোঁ, ভৱিষ্যতে হয়তো সেয়াও আন কাৰোবাৰ বাবে ইনস্পিৰেশ্যন হৈ ৰ'ব পাৰে। কথাটো কয় নহয়, স্মল ষ্টেপছ এট এ টাইম। আৰু চতুৰ্থ ষ্টেপ হিচাপে আপোনালোকে নিজৰ ব্যক্তিত্ব আনৰ আগত দাঙি ধৰিবলৈ ব্যৱহাৰ কৰিব পাৰে ছ'চিয়েল মিডিয়া। জুবিন দাৰ কেৰিয়াৰৰ আৰম্ভণিৰ দিনকেইটাত পিছে এই ছ'চিয়েল মিডিয়া বোলা বস্তুটো নাছিল। আনকি সেই সময়ত এণ্টাৰটেইনমেণ্টৰ বহুতো মাধ্যমো নাছিল। তেনেস্থলত জুবিন দাৰ গানবোৰে হৈ পৰিছিল এণ্টাৰটেইনমেণ্টৰ এক নতুন অধ্যায়। 1992 চনত দুলীয়া জালত তেওঁ প্ৰথমবাৰৰ বাবে বিহুৰ সময়ত ষ্টেজ প্ৰগ্ৰেম কৰিছিল। আৰু তাৰ পিছত তেওঁ বিহুৰ প্ৰগ্ৰেম কেতিয়াও ৰৈ যোৱা নাছিল। অসমত বিহু মানেই জুবিন দাৰ প্ৰগ্ৰেম। সেই সময়ৰ লোকসকলৰ বাবে সেইবোৰে আছিল ছ'চিয়েল মিডিয়াতকৈও অধিক জীপাল কিছু এণ্টাৰটেইনমেণ্টৰ উৎস। আকৌ সেই তাহানিৰ দিনত উজনিৰ পৰা যোৱা বাছবোৰ যেতিয়া জখলা বন্ধাত ৰখায়, তেতিয়া তাৰ দোকানবোৰত জুবিন দাৰ কেছেটবোৰ লগাই থোৱা থাকে। বহুতেতো তেনেকৈয়ে তেওঁৰ গানবোৰৰ সৈতে চিনাকি গৈছিল বা নতুন গান আহিলে তাৰ সবিশেষ পাইছিল। গান শুনি ভাল লগা মাত্ৰকে নিজৰ গানৰ পৰা কেছেট কিনি লৈ গৈছিল। সেই সময়ত বাৰু ছ'চিয়েল মিডিয়া নাছিল, কিন্তু এতিয়াতো আছে। যদিহে জুবিন দাই বিনা ছ'চিয়েল মিডিয়াৰে ইমান ডাঙৰ এটা ইম্পেক্ট আনিব পাৰিছে, গতিকে আমি যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ, তেন্তে হয়তো আমিও কিছু ইম্পেক্ট আনিব পাৰিম। এই পাৰ্চনেল ব্ৰেণ্ডিঙৰ পঞ্চমটো ষ্টেপ হৈছে সম্পৰ্ক গঠন কৰা, যি হৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ ষ্টেপ। কিয়নো এই পাৰ্চনেল ব্ৰেণ্ডিং বনিবনো কাৰ আগত? নিশ্চয় জনতাৰ আগত। আমাৰ জুবিন দা পিছে এই ক্ষেত্ৰতো কিছু ব্যতিক্ৰম আছিল। তেওঁৰ কানেকশ্যনছ বলিউডৰ পৰা আদি কৰি হলিউডলৈকে আছিল। কিন্তু তথাপিও তেওঁৰ দৃষ্টিত নাছিল কোনো সৰু বৰ, নাছিল কোনো ধনী দুখী। এনে হয়তো কোনো মানুহেই নোলাব যিয়ে ক'ব পাৰিব যে জুবিন দাই তেওঁৰ বাবে গান গোৱা নাই। কিয়নো জুবিন দাই প্ৰায় 40টা ভাষাত প্ৰায় 38,000তকৈ অধিক গান গাইছে প্ৰতিজন লোকৰ বাবে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। তেওঁ নিজৰ গানেৰে সমাজৰ মাজত একতাৰ সৃষ্টি কৰিব বিচাৰিছিল, গানেৰে বিপ্লৱ আনিব বিচাৰিছিল, যি ক্ষেত্ৰত তেওঁ হয়তো সক্ষমো হৈছিল। বাৰু সেই যি কি নহওক, যদিহে আপোনালোকেও নিজৰ লক্ষ্য বিচাৰি পাইছে আৰু সেই লক্ষ্যত কাম কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে, তেন্তে নিজৰ দিশৰ লগত জড়িত মানুহৰ লগত তথা নিজৰ টাৰ্গেট অডিয়েঞ্চৰ লগত সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰক। আৰু এই পাৰ্চনেল ব্ৰেণ্ডিঙৰ ষষ্ঠ পদক্ষেপটো হৈছে কনচিষ্টেঞ্চি, অৰ্থাৎ নিজৰ লক্ষ্যত নিয়মিত হৈ থকা। পাৰ্চনেল ব্ৰেণ্ড এটাৰ সৃষ্টি একেদিনতে কেতিয়াও নহয়। এতিয়া জুবিন দাই যদি নিজৰ কৰ্ম আধাতে এৰি দিলে হয়, তেন্তে ইমান ডাঙৰ এটা সত্তা হয়তো আমি কেতিয়াও লাভ নকৰিলোঁ হয়। ভাবিছে নেকি তেওঁৰ এই জাৰ্ণিত যে কোনেও তেওঁক ক্ৰিটিচাইজ কৰা নাছিল? তেওঁৰ জাৰ্ণিত কি কোনো বাধা অহা নাছিল? নিশ্চয় আহিছিল। আচলতে যিকোনো এটা জাৰ্ণি হৈছে তাত অহা বাধাবোৰক অতিক্ৰম কৰি আগবাঢ়ি যোৱা। আৰু তেখেতে ক্ৰিটিচিজমতো পাইছিল। যেতিয়া 1000জনে তেওঁক ভাল পাবলৈ লৈছিল, তাৰে হয়তো 10জনে তেওঁক ক্ৰিটিচাইজো কৰিছিল, তেওঁক বদনাম উলিয়াবলৈ চেষ্টাও কৰিছিল। কিন্তু তেওঁ কাৰোলৈ কেয়াৰ নকৰি নিজৰ কাম নিয়মিতভাৱে কৰি গৈ থাকিল। আৰু শেষৰে হয়তো তেওঁৰ সেই সমালোচক কেইজনে তেওঁৰ বিৰাট ডাঙৰ ফেন হৈ পৰিল। এতিয়া যদিহে এনে এজন মহান ব্যক্তিয়ে ক্ৰিটিচিজমৰ পৰা হাত সাৰিব পৰা নাই, তেন্তে আমিনো ক'ত? গতিকে আমাৰ ধ্যান হ'ব লাগে কেৱল আমাৰ কৰ্মতহে। আৰু সপ্তম তথা শেষৰ ষ্টেপটো হৈছে নিজৰ মানৱীয়তাক বজাই ৰখা। আমাৰ নিজৰ আৱেগ অনুভূতি, ভয় সংশয়, আমাৰ সংগ্ৰাম আদিয়েইটো হৈছে আমি মানুহ হোৱাৰ একো একোটা পৰিচয়।
আমি যিমানেই সফলতাৰ শিখৰ নবগাওঁ কিয়, যদিহে আমি আমাৰ মানৱীয়তাক হেৰুৱাই দিওঁ, তেন্তে আমি মানুহৰ শাৰীৰ পৰা বহুত তললৈ নামি যাম। এতিয়া আমাৰ জুবিন দাই মানুহৰ মাজলৈও থাকি ভাল পাইছিল, সেয়েহে তেওঁ এতিয়া আমাৰ মাজত নাই যদিও আমাৰ অন্তৰত তেওঁ সদায় অমৰ। তেওঁৰ পৰাই আমি শিকা উচিত যে মানুহ হিচাপে আমি আন মানুহক কেনেকৈ সহায় কৰিব লাগে। হয়তো তেওঁৰ সমান আমি সহায় কৰিব পৰা ক্ষমতা নাৰাখোঁ, কিন্তু আমাৰ যিমান ক্ষমতা আমি সিমান হ'লেও সহায় কৰি যোৱা উচিত। আমি যেতিয়া এই পৃথিৱী এৰি গুচি যাম, আমাৰ সকলোবোৰ বস্তু ইয়াতে থাকি যাব, কিন্তু যদিহে দুই এজনক সঁচাকৈয়ে আমিও সহায় কৰিব পাৰোঁ, তেন্তে জুবিন দাৰ দৰে হয়তো আন 10জনে আমাকো মনত ৰাখিব। এতিয়া মোৰ এই গোটেই কথাখিনি তাৎপৰ্য আছিল যে আমি কেনেকৈ আমাৰ নিজৰ পাৰ্চনেল ব্ৰেণ্ড ক্ৰিয়েট কৰিব পাৰোঁ, কিন্তু সেয়া সাধাৰণভাৱে নুবুজাই মই জুবিন দাৰ উদাহৰণে বুজালোঁ, যাতে আপোনালোকে ভালকৈ বুজি পায়। মই এইটো নকওঁ যে আমি দ্বিতীয়জন জুবিন হ'ব লাগে, হয়তো তেওঁৰ দৰে এজন দিব্য পুৰুষ এই জনমত আৰু কোনোদিনেই নোলাব, কিন্তু তাৰ মানে এইটো নহয় যে আমি নিজৰ ওপৰত কাম নকৰি আমাৰ সমাজক ৰসাতলে যাবলৈ দিম। তেনে কৰিলে আমি তেওঁৰ আদৰ্শক ধিক্কাৰ জনোৱা হ'ব। তেওঁ আমাক এই সমাজখন যাচি গৈছে যাতে আমি ইয়াৰ উন্নতিৰ হকে কাম কৰিব পাৰিম। গতিকে যদিহে আপোনালোকে সঁচাকৈয়ে আমাৰ জুবিন দাৰ সত্তাক জীয়াই ৰাখিব বিচাৰে, তেন্তে আজিৰ পৰা এই ক্ষণৰ পৰাই নিজৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিয়ক। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।